আজি আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজিৰ এই ভিডিঅ'টো হ'ল এইটো আমি ফল চিলিঙৰ কামটো কৰিছোঁ এইটো আৰু বেলেগ কিবা কিবি কৰিছোঁ, তো সেইখিনিও আপোনালোকক দেখাম। এইটো ফল চিলিং একেবাৰে চিম্পল, এতিয়াও কালাৰ কৰা হোৱা নাই, বাকী কামখিনি হৈছে। তো এই দৰ্জাটো ফিটিং কৰিছোঁ, এইটো দৰ্জাও ফিটিং কৰিছোঁ। তো বাকী আপোনালোকক দেখাম ফল কিটচেনটো আমি বনাইছোঁ, সেই কিটচেনটো দেখাম। এই চাওক কিটচেন এইটো আমি বনাইছোঁ। তো গোটেইখিনি কাম ফিনিছ হৈছে, এতিয়া আমি কামবিলাক ফিনিছ কৰি দিছোঁ। তো কেনেকুৱা হৈছে আপোনালোকে জনাব, আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে কমেণ্ট কৰিব, আপোনালোকক ৰিপ্লাই দিয়া যাব। আৰু যদি কণ্টেক্ট কৰিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব ইয়াতে। তো এইটোই আছিল কিটচেন আজিৰ ভিডিঅ'। তো সৰু এটা ভিডিঅ'।